ফ্ৰেণ্ড সকলোৰে ভালনে? মই পৰি অসমীয়া পাকঘৰ। আজি 31 ডিচেম্বৰ, যিহেতু ঘৰতে আছোঁ। ঘৰতে আজি ভাবিছোঁ নান বনাম ৰাতিকে। তাকে আপোনালোকৰ আগত দেখাব লৈছোঁ নান মই কেনেকৈ বনাব লৈছোঁ। মই ময়দা লৈছোঁ, এই গোল হেতাখনে 3 হেতা লৈছোঁ। আৰু এয়া দেখিছে বেকিং পাউডাৰ, এয়া অকণমান চেনি, এয়া অকণমান কাষতে নিমখ, এয়া ৰিফাইন, এয়া মই গাখীৰ ঘৰতে অকণমান দৈ কৰিছোঁ। ইমান ভালকৈ দৈ নহ'লে আৰু সানিব পৰাকৈ হ'ব। এয়া হৈছে এইটো হৈছে বেকিং চ'ডা, আৰু এয়া হৈছে গৰম পানী। মই এতিয়া মিশ্ৰণখিনি একেলগ কৰি সানিম গোটেইখিনি। তাকে আপোনালোকৰ আগত দেখাব লৈছোঁ। আৰু আপোনালোকলৈ সকলোলৈ নতুন বৰ্ষৰ শুভেচ্ছা থাকিলে। আজি আৰু সকলোৱে কি কেনেকৈ ধৰণে পাৰ কৰিছে মোকো জনাবচোন। মই এয়াই বনাম আৰু ইয়াৰ লগত পনীৰ বনাম। তাকে আপোনালোকৰ আগত কেনেকুৱা হয় নানকেইখন দেখাম বাৰু, ফটো তুলি থ'ম। তাকে মোৰ ভিডিঅ'টো আজি ভাবিছোঁ এইটোকে কৰোঁ, আৰু বেলেগ একো নাই, ৰুমতে আছোঁ যিহেতু। ঠিক আছে, চাই থাককচোন মোৰ ভিডিঅ'টো, শেষলৈকে জনাবলৈ নাপাহৰিব কেনেকুৱা পালে ভিডিঅ'টো চাই। খানা হৈ গ'ল। এতিয়া মই 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে এনেকৈ কৰি ৰাখি দিম। তাৰপিছত মই যেতিয়া বনাবলৈ ল'ম, কাৰণ দেৰি আছে, এতিয়াতো 7:10 হৈছে। মই অলপ সোনকালে সানি থৈ দিছোঁ। গৰম দিনত 1 ঘণ্টাৰ কাৰণে সানি থ'লেও হয় বুলি কয়। মই অলপ দেৰিলৈকে থৈ দিম, এতিয়া যিহেতু আমাক খাবলৈ দেৰি আছে বহুতেই, সেইকাৰণে এনেকৈ কৰি ৰাখিছোঁ। বনোৱাৰ পিছত আপোনালোকক দেখাম। মিঠাতেল দিয়া হৈ গ'ল মোৰ। এতিয়া মই পিঁয়াজখিনি ইয়াত দি দিম। পিঁয়াজখিনি দি মই লাহেকৈ এতিয়া লৰাই দিছোঁ অকণমান। ভাজ খালে মই বিলাহী দি দিম। কাটি ৰাখিছিলোঁ বিলাহী কাটি ৰাখিছোঁ মই পনীৰটোত এড কৰিম। এইকেইটা বস্তু সকলোৱে ব্যৱহাৰ কৰে, মই আজি এইকেইটা দিম। আজি অকণমান এইটো পিঁয়াজ, পনীৰ, বিলাহী আৰু নহৰু, অকণমান মছলা দিম। এইবোৰ বৰ বিশেষ একো তাত পাচলি জাতীয় বস্তু একো নিদিওঁ, এয়াই বনাওঁ, অকল বিলাহীহে থাকিব। মছলা অকণমান দিছোঁ, আপোনালোকৰ সোৱাদ অনুসৰি দিব, কোনে কিমান খায়। মই বেছি দিয়া নাই, অকণমান দিছোঁ। আৰু মই জিৰা গুড়ি 1 চামুচ দিছোঁ, সৰু চামুচেৰে। আপোনালোকে তাতকৈ বেছি যদি খাওঁ বুলি ভাবে দিব পাৰে সোৱাদ অনুসৰি, মই ইমানেই দিছোঁ। নিমখো সকলোৰে বস্তু পৰিমাণ অনুসৰি দিব, মই মোৰ পৰিমাণ অনুসৰি ইমান দিছোঁ। মই এতিয়া ইয়াত বিলাহীখিনি এড কৰি দিলোঁ, এতিয়া লৰাই দিছোঁ। অলপ ভাজ খাবলৈ দিম। মই ঢাকন এখন দি ঢাকি ৰাখিম এতিয়া, অকণমান এইখিনি সিজক। মোৰ বিলাহী, পিঁয়াজ ভজা হৈছে, নহৰুখিনিও মই থেতালি দি দিলোঁ। এতিয়া ভজা হৈছে, ভজা হৈ গ'লে মই পনীৰখিনি ইয়াত এড কৰি দিম। অকণমান পানী এড কৰি দিছোঁ। মই এতিয়া ইয়াত চয়া চচটো দি দিম কম পৰিমাণে। মই চয়া চচ কাপখনতে দিছোঁ অকণমান, দেখিছে। এতিয়া পনীৰখিনি ইয়াত এড কৰি দিলোঁ। এতিয়া লাহেকৈ লৰাই মেলি দিম। লৰাই দিলোঁ অকণমান। এতিয়া পিঁয়াজখিনিৰ লগত অকণমান ভালকৈ ভাজ হওক, সিজক। মই এতিয়া এইটো বাটাৰ আমুল ইয়াৰ অকণমান এড কৰি দিম ইয়াত পনীৰখিনি। আপোনালোকেও দিব। মোৰ পনীৰ হৈ গ'ল। এতিয়া মই নান বনাবলৈ যাওঁ। তাকে নানখন কেনেকৈ বনাওঁ আপোনালোকক বনাই হোৱাৰ পিছত মই দেখাম বাৰু, কিন্তু বনোৱাটো চাগে দেখাব নোৱাৰিবও পাৰোঁ, পনীৰখিনিকে দেখাইছোঁ। কিন্তু কেনেকুৱা হৈছে নানকেইখন সেইটো নিশ্চয় দেখাম আপোনালোকৰ আগত। নান বনোৱা হৈ গ'ল। সেয়া পনীৰ আৰু নান, দুখন নান বনালোঁ। তাকে আমি খাম এতিয়া। সময় হৈছে 10টালৈ 20 মিনিট আছে। আৰু আপোনালোকৰ সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা থাকিলে। আজি যিহেতু 31 ডিচেম্বৰ, কাইলৈ 1 তাৰিখ। সকলোৰে যাতে দিনবোৰ ভালে কুশলে পাৰ হয়। ঠিক আছে, আজিলৈ আহোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন, শেষত জনাবলৈ নাপাহৰিব। আজি আমি 1 তাৰিখত ঘৰলৈ আহিছোঁ, ওলাই ডিব্ৰুগড়লৈ। তাৰ কেইখনমান ফটো আপোনালোকৰ আগত দেখাইছোঁ। তাকে চাবচোন আপোনালোকে। ভিডিঅ' কৰা নহ'লে ফটোকে দেখাইছোঁ ভণ্টিৰ লগত, আৰু খুৰীয়ে ৰান্ধিছে এয়া। তাকে ফটো তুলি থ'লোঁ, ভাল লাগিছে, বিৰাটেই ধুনীয়া হৈছিলে খাবলৈও। আৰু আমি যাওঁতে এটুকুৰা ঠাইত ৰৈ ফটো তুলিছিলোঁ আমি দুয়োৱে, তাৰে ফটো কেইখনমান আপোনালোকৰ আগত আগবঢ়াইছোঁ। আৰু আমি ঘৰৰ পৰা অলপ সময়ৰ কাৰণে ওলাই গ'লোঁ। সেয়াই আৰু 1 জানুৱাৰী।
আপোনালোকৰ সকলোলৈ নতুন বছৰৰ শুভেচ্ছা থাকিলে। আজি আমি দিনটো এনেকৈ পাৰ কৰিলোঁ নতুন বছৰ। আজিলৈ আহোঁ তেতিয়াহ'লে। মোৰ ভিডিঅ'টো চাব আপোনালোকে শেষলৈকে। কেনেকুৱা পালে জনাবচোন শেষত। সেই বগীবিল আমি আগতে গৈছিলোঁ এদিন, মই ভিডিঅ'টো দিয়া হোৱা নাছিলে। আজি মই একেলগে এড কৰি দিছোঁ বগীবিলৰ কেইখনমান ফটো। আগতে যোৱা এইখন আজিৰ নহয়, খালি ভিডিঅ'টোও আজি নহয়, এইটো মই একেলগে খালি এড কৰি আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। ঠিক আছে, চাওকচোন মোৰ ভিডিঅ'টো। বগীবিলৰ দলংখন আমি আহোঁতে সন্ধিয়াই হ'ল। তাৰ লাইটৰ কিছুমান দৃশ্য ফটোতহে আছে, ভিডিঅ' নহয়। ফটোখনকে চাওক আপোনালোকে।